আগষ্ট 10 তাৰিখে হাফলঙত মই প্ৰেছৰ সন্মুখত কৈছিলোঁ আৰু অনুৰোধ জনাইছিলোঁ যে ডিমা হাছাও বা নৰ্থ কাছাৰ হিলছত যিমান ট্ৰাইবেল মানুহ আছে তাত সকলোৱে ইণ্ডিজিনাছ হয় সেইটো বুলি আৰু কিন্তু মই ভুল কৰিছিলোঁ যে ডিমাছাসকলে ডিমাপুৰৰ পৰা 36 চনতে যোৱা বুলি কৈছিলোঁ সেই চনটো ভুল কৰিলোঁ এইটো 1836 নহয় এইটো ইয়াৰ কিতাপত লিখাটো in 1536 Detsung quarreled with the Ahoms who again ascended the Dhonseri and sacked Dimapur. Detsung fled but was followed, captured and put to death. After this invasion, the Kacharis deserted Dimapur and the valley of Dhonseri and retreating further south established a new capital at Maibong. সেইটোৱে লিখা আছে সেইটোহে মই শুধৰণি কৰিছোঁ আজি যে এইটো 1836 নহয় এইটো 1536 চনতে ডিমাছাসকলে ডিমাপুৰৰ পৰা মাইবাঙলৈ গৈছিল ডিমাপুৰটো এৰিলে এইটো আহোমসকলেহে তেওঁলোকক খেদিছিলে আৰু কৈছিলোঁ যে আমাৰ কুকি হওক থাডৌ হওক মাৰ হওক বা জেমিনাগা বা কাৰ্বি খাচী সেই সকলোৱে আদিবাসী আৰু লগতে আমাৰ ডিমাছাও আদিবাসী বুলি নহয় ইণ্ডিজেনাছ আৰু ডিমাছাসকলেও ইণ্ডিজেনাছে হয় এটা সেইকাৰণে একেলগে ইউনাইটেড হৈ থাকিব লাগে বুলি মই এপিল কৰিছিলোঁ সেইটো কাৰ্বিসকলৰ কথাটো আমাৰ বুৰঞ্জীত মৌখিক বুৰঞ্জীত কোৱা আছে যে আৰু এতিয়াতো কিতাপতো লিখা আছে যে আমি মুংৰিম মুংৰাম মুৰিং মুৰং বুলি কয় আহোমসকলে মুংৰি মুংৰাম বুলি কয় সেই তাৰ পৰা মষ্ট লাইকলি একচুৱেল বুলি ক'ব নোৱাৰোঁ কিন্তু 515 মানতেহে 515 AD মানতে এৰি পেলাই বৰাইল পাহাৰৰ ফালে আহি থাকিছিল আৰু এতিয়াও আমাৰ যোৱাকালি মই আছালু গৈছিলোঁ কাৰণ আছালু বুলিতো আমাৰ মৌখিক বুৰঞ্জীত কাৰ্বিসকলৰ কোৱা আছে তাতে আমি থাকিছিলোঁ আৰু তাত ৱমিৰ আংলং বুলি আছে আৰু তাত চুমলাংহে মালং চলিং আছালু মকিন্দন বুলি বৰাইল পাহাৰেদি আমি থাকিছিলোঁ বুলি আমাৰ মৌখিক বুৰঞ্জীটো আছে আৰু যিটো এতিয়া কাৰ্বিসকলে উমৰংছত আছে উমৰংছটো এতিয়া সোমোৱা বুলি নহয় আমাৰ হিষ্ট্ৰীত আকৌ সেইটো আছে মৌখিক হিষ্ট্ৰী তাৰ এসময়ত এই আমি উমৰংছ বুলিও কওঁ উমৰং মানে কাৰ্বি ভাষা আৰু উমটোতো খাচী ভাষা কিন্তু ৰংছ বুলি ক'লে কাৰ্বি এইটো মিক্স কাৰ্বি আৰু খাচী মিক্স আমি তাত দুটা লংৰি আছিল দুটা লংৰি হৈ পেলাই এটা ডিভিজন আমাৰ কাৰ্বি ৰজাই চলাইছিলে এতিয়াও আমাৰ কাৰ্বি ৰজা আছে ৰহাং ৰংবঙত তেওঁ চলাই আছে ভালকৈ চলাই আছে তেওঁৰ আণ্ডাৰতে গভৰ্ণৰ নিচিনা আমাৰ ৰজাই যিটো কাৰ্বি ৰজাই গভৰ্ণৰ এপইণ্ট কৰিছিল এসময়ত এই লংকু লংটাৰ বুলি ৰিজন এইটো এটা ফ্ৰণ্টিয়াৰ ৰিজন নিচিনা আছে এতিয়াও আছে আগৰ পৰা আছে এতিয়াও আছে আৰু তাত এতিয়াও হাবি আছে হাবি মানে হাবিটো এটা এৰিয়া এটা এৰিয়াৰ চিফ হয়
হাবে দুজন আছে এতিয়া লংকু আছে আৰু লংতাৰতো আছে আৰু এসময়ত ফেমাছ এজন আমাৰ লিউটেনেণ্ট গভৰ্ণৰ বুলি ক'ব লাগিব এতিয়া দিনৰ কথা ক'লে লিউটেনেণ্ট গভৰ্ণৰ নিচিনা লেফটেনেণ্ট গভৰ্ণৰ জেক চাই বুলি আছিলে জেক আচলতে কাজেকটো তাৰ ৱাইফৰ নাম চাই ইংটি এইটো তাৰ হাজবেণ্ড চাই ইংটিটোহে তাৰ লিউটেনেণ্ট গভৰ্ণৰ আছিল আমাৰ সময়ত আমি তেতিয়া হট আচাৰ বুলি কয় হট আচাৰ আছিল হট আচাৰ এতিয়াতো গলিলে এতিয়া এই যুগৰ কথা ক'লে তেতিয়া এই যুগৰ কথা ক'লে ফ্ৰণ্টিয়াৰ গভৰ্ণৰ বুলি ক'ব পৰা যায় আমি এই ফ্ৰণ্টিয়াৰ গভৰ্ণৰ আছিলে জেক চাই এইটো এতিয়া কথা নহয় বহুত দিনৰ আগৰ পৰা আমি বোধহয় 1000 বছৰ আগতেহে বৰাইল পাহাৰ এই মালংচলিং চুমলাংহি আচালু মুকিন্দং আৰু ভমিৰ আংলং এইবিলাকত আছিলোঁ ভমিৰ আংলংটো এতিয়া মাহুৰৰ ওচৰত আৰু আচালুটো বেছি দূৰ নহয় আমি আচালুটো পেৰাডাইজ বুলি কয় আমাৰ কাৰ্বি নিয়মতে পেৰাডাইজ মানুহ মৰিলে আমি যেতিয়া শ্ৰাদ্ধ কৰোঁ চমাংকান বুলি কয় সেই চমাংকান সময়ত the spirit the soul of the people the dead one is sent to Asalu আৰু মুকিন্দন এইটো বুলি কয় আৰু তাত চুমলাংহি আৰু মালংচলিং এই দুটা কথাটো বৰ ইম্পৰ্টেণ্ট আমাৰ কাৰণে কাৰণ আমি কাৰ্বিসকলে চুমলাংহি আৰু মালংচলিং থাকোঁতে এইটো হ'ল মাহুৰৰ ওচৰত বৰাইল নদীৰ বৰাইল পাহাৰৰ ৰেঞ্জতে আছিলে এতিয়াও আছে জাগাটো তাত থাকোঁতেহে আমি চমাংকান প্ৰথমবাৰ কৰিছিলোঁ কাৰ্হি কাৰ্যে বুলি কয় কাৰ্হি কাৰ্যে প্ৰথমবাৰ কৰিছিলোঁ এইটো হ'ল আজিকালিতো কাৰ্হি কাৰ্যে বুলি ক'লে এইটো চমাংকান বুলি আজিকালি কোৱা হয় এইটো মই শুধৰণি কৰিবলৈ বিচাৰিছোঁ ধন্যবাদ